অ' মা ইমান দেৰি কি কৰিছ? ভাত দে আকৌ খাম, নহ'লে বেলেগ ভোক লাগিছে। মই ভাতকেইটা বনাই থৈছোঁ, বাপেটোতো নাই, একো এটা খাবলৈ নাই। বাপে মদ খাই সেই তলৌকে ঘূৰি ফুৰে, একো এটা নানে। মই ললিতা বৰমাহঁতৰ ঘৰলৈ যাওঁ ৰ, সিহঁতৰ ঘৰত কিবা এটা পালে আনিম আৰু তেতিয়াহে খাব পাৰিবি। অ' মা যাওঁ যদি সোনকালে যা, তই আকৌ ক'ৰবালৈ গ'লে লাগি ধৰগে নহয় চাহ খাবলৈ পালে। সেই এইটো পটককৈ আহোঁ বুলি পেলাই আহিব নোৱাৰি নহয়। কিবা এটা বিচাৰিবলৈ গ'লে লাহে ধীৰে বিচাৰিম, তাৰপৰা আকৌ দিলে মানেহে আনিব পাৰিম। অ' মা মোৰ হ'লে বেলেগ ভোক লাগিছে দেই, তই সোনকালে যা আনগে দিয়ে যদি কিবা। মোৰ ওচৰত কালিয়ে 50 টকা আছিলে, মই ঘৰুৱা ডিম বিকি পাইছিলোঁ। চাউল নাছিলে যে সেয়া চাউল আনিলোঁ আকৌ। অ' মা মোৰ নহয় মাংসহে খাওঁ খাওঁ লাগিছে পাই। আমাৰ সেই কুকুৰা পোৱালি এটাকে মাৰিবিচোন, খাম। কুকুৰা মাংস খাবলৈও তেল, মছলা, আলু ধেৰ লাগিব নহয়। খাম বাৰু ৰ, মই ছাগলী পোৱালি এটা বিকিম বুলি ভাবিছোঁ, বিকি লওঁ, তাৰপিছত এদিনকৈ খাম বাৰু কুকুৰা পোৱালি এটা। আমাৰ এইজনী কেনেকৈ বাৰু হয়, অথনিৰ পৰা দেখা দেখি নাই যে। এই আইতাই কাৰোবাৰ ঘৰলৈ ওলাই গৈছে, ঘৰত বোলে খাবলৈ একো নাই, কাৰোবাৰ ঘৰত বোলে কিবা পাওনি খাবলৈ, সেই বুলিয়ে ওলাই গ'ল। এই বুঢ়ীজনী আৰু গ'লে মানেনো কি আৰু, মোৰ বদনামহে গাবগৈ ঘৰে ঘৰে গৈ। অ' মা এইবোৰ কথা বাদ দে, তই সোনকালে যা আকৌ, মোৰ ভোক লাগিছে নহয়, কিবা এটা বিচাৰি আনগে পাওঁ যদি। মই যাওঁ, তই ঘৰতে থাকিবি, ক'লেও নাযাবি আকৌ, তলৌ ঘূৰি নুফুৰিবি, দিনটোতো ঘূৰিয়ে ফুৰ লোকৰ ঘৰে ঘৰে। এই মই এতিয়া নাযাওঁ ক'লেকো, মই ঘৰতে থাকিম, মোৰ ভোক লাগিছে, মই ভাত চাত খাই মেলিহে যাম ক'ৰবালৈ গ'লেও। তই আজি ভাত পানী খায়ো যাব নাপাৱ হে, পঢ়া শুনা ধান্দা নাই, অকল ঘৰে ঘৰে ঘূৰি ফুৰিবহি। ভাতকেইটা খায়ো তই ক'তো যাব নাপাৱ, পঢ়িবি অকণমান। মই এতিয়া নপঢ়োঁ দেই, মই দেৰিকৈ পঢ়িম, মই এতিয়া পঢ়িবলৈ মন নাযায়। ভাত পানী খাই মই অকণমান খেলিবলৈ ওলাই যাম, তাৰপৰা মই পিছতহে পঢ়িম আৰু। মই গৈ আহোঁগৈ দেই, তই ঘৰতে থাকিবি, ক'লৈকো নাযাবি আকৌ। অঁ হ'ব, সোনকালে যাওঁ, সোনকালে গুচি আহিবি, বহি নাথাকিবি আকৌ। তাই ভণ্টি আইতাৰ লগত গ'ল ভালেই হ'ল পাই, আজি ললিতা বৰমাহঁতৰ ঘৰৰ পৰা কিবা আনিলে মই অকলে অকলে খাব পাৰিম পাই। মোৰ আকৌ এই ভাত পানী বনাই হৈ গ'ল আৰু পাই, ঢেকীয়া বুট আলু ভাজিলোঁ, আকৌ মাছৰ টেঙা বনালোঁ, আকৌ ভাতো পাতিলোঁ, চব হৈ গ'ল আৰু এতিয়া খাবহে লাগে। আইও ঢেকীয়া ভাজি যে ইমান দিন খোৱা নাই পাই, মোক আকৌ দেখি খাওঁ খাওঁ লাগিয়ে আছে। ঘৰতে যি খোৱা, তহঁতৰ ইয়াত মই খাবলৈ পোৱা নাই, আজিহে খাম আৰু ঢেকীয়া ভাজি পাই, তাতে সৰু মাছৰ লগত আৰু ৰগৰি দিম আৰু আজি। অঁ তই খাই ভাল পাওঁ কাৰণে এনেকৈ বনাইছোঁ আকৌ, আমাৰ মানে সিহঁতি সৰু মাছ ইমান ভাল নাপায়, কাঁইট ওলাই যে, সেইটো কাৰণে তই ভাল পোৱাৰ কাৰণে অনালোঁ আৰু আজি। মই আকৌ ডাঙৰ মাছতকৈ সৰু মাছে খাই ভাল পাওঁ পাই। আমাৰ এইজনক কাইলৈ লগৰ এটাই ক'ৰবাত বোলে মাছ ধৰিব তালৈ মাতিছে, জানো পাই, তাত আকৌ বোলে বৰালি চৰালি ঢেৰ ওলাই বুলি কৈছে, পালেতো ভালেই আৰু। অঁ হয় নি, মোৰ যাবলৈহে মন গৈছে, তাৰ ওচৰতে হোৱা হ'লে ময়ো গ'লোঁ হয়। আইও তই যে যাব নালাগে আৰু পাই ইয়াত, তই আকৌ মাছ ধৰি খুৱাবগৈ নালাগে আৰু ইয়াত, মানুহে কি বুলি ক'ব। এই মানুহে নালাগে নহয় কিবা, মই মাছ ধৰি ভাল পাওঁ, মই মাছ ধৰিমে, সেইবুলি আৰু মই মানুহৰ কথা শুনি থাকিম নি আৰু পাই। হ'লেও পাই তই নালাগেচোন থ, আমাৰ এইজনে গ'লে পালে মানে এনেও আনিবই, তেতিয়া খাবলৈ পাবি, আকৌনো তই কেলৈ যাব লাগে বাৰু, আৰু ওচৰত নহয় নহয়। হ'ব দে, ইমানকৈ কৈছে যদি এনেও নাযাওঁ, কৈছোঁ আৰু ওচৰত হোৱা হ'লে মানে গ'লোঁ হয়। মই আকৌ চাই বৰ ভাল পাওঁ, ধৰিও ভাল পাওঁ নহয় মাছ, ঘৰত আৰু মই আৰু মাছকে বিচাৰি ফুৰিছোঁ, তইচোন যাওঁতে দেখিছিলি। এতিয়া ভাতটো খাবিনে দেৰিকৈ খাবি বাৰু? খাম ৰ, আজি বৰ গৰম উঠিছে পাই, অকণমান দে লাহে ধীৰে খাম আৰু চুনুৱে পঢ়ি আছে নহয়, পঢ়ি হৈ লওক, তাৰপৰা একেলগে খাম আৰু চবেই। এইখিনি আকৌ ইয়াত এতিয়া এনেকৈ এৰি থৈ যাব নোৱাৰি নহয়, মেকুৰীয়ে খাবহি। মই আকৌ এইবোৰ মাছ চাছ বনাবৰ কাৰণে বোলো আজি কেঁচা পাকঘৰটোতে বনালোঁ আকৌ, নহ'লে মই আৰু গেছতে বনাওঁ। এই পাকঘৰত আকৌ হেৰি বনাই থাকিলে মানে এইবোৰ বৰ গৰম উঠে পাই মোৰ। এই তহঁতৰ পাই গেছত বনোৱাতকৈ জুইত বনালেহে খাই বেছি ভাল লাগে, আমাৰ ঘৰত আকৌ এই জুইতহে বনাই বেছিকৈ, এই গেছত আকৌ এই আলহী চালহী আহিলে মানে সোনকাল হ'ব বুলিহে বনায়, নহ'লেতো আমাৰ মানে জুইতে বনায় আৰু। অঁ আপোনালোকৰ ভাত হ'লেই নি? মই আকৌ এই কিবা চব্জি বনাইছে নি বুলি বিচাৰি আহিলোঁ, আমাৰ আকৌ আজি ভাত খাবলৈ একোৱেই নাই। কিবা বনাইছিলে নি বাৰু, আছে যদি অকণমান দিয়কচোন। অঁ আমাৰ বনালোঁ বাৰু, এই মাছৰ টেঙা বনাই থৈছোঁ, আকৌ এই ঢেকীয়া ভাজি বনাই থৈছোঁ, বেলেগকৈ বনোৱা নাই বাৰু, সেইখিনিয়ে বনাইছোঁ আৰু দাইল বনালোঁ আকৌ। অঁ ঢেৰ বনালেচোন, কিবা অকণমান দিব নি বাৰু, আমাৰ মানে খাবলৈ একোৱেই নাই আজি। অঁ ৰ মাছৰ ভাজিকে লৈ যাব পাৰিবি অলপমান, আকৌ দাইল অকণমানো দিম বাৰু। অঁ হ'ব বাৰু, ঢেকীয়া ভাজি নিদিলেও হ'ব, আমাৰ বাৰু এই ঢেকীয়া বুটলি পিনে খায়ে থাকোঁ মাজে মাজে। আমাৰ আকৌ ঢেকীয়া তেনেকৈ পাবলৈ নাই নহয়, সেইদিনাখন এই মুনমুনহঁতৰ ঘৰৰ পৰা মানে ছিঙি আনিলোঁগৈ আৰু, আমাৰ মায়ে খাম খাম কৈ আছিলে যে সেইটো কাৰণে। তই বলচোন ব'ল, টিভি ৰুমতে বহগৈ, চাহ অকণমানো খাই যাবি, মই দাইল আৰু তোক মাছৰ ভাজি অলপো দিমগৈ। ঠিক আছে, মই তাতে বহোঁগৈ বাৰু। এইজনী কাৰ ঘৰ বৰ বস্তু বিচাৰি বিচাৰি আহে পাই। অঁ এইজনী এই ফণী খুৰী বোৱাৰীয়েক আকৌ, এই তাইও মানে ঘৰত আৰু মানুহটো অকণ মদকে খাই ফুৰে যে, সেইটো কাৰণে আকৌ কাম বন নকৰে আৰু, সেইটো কাৰণে তাই এনেকৈ আহে আৰু কেতিয়াবা বিচাৰি, আমিও দিওঁ আৰু কিনো আৰু, সদায় বিচাৰি নাহে নহয়, কেতিয়াবা আহে আৰু। অঁ ফণী বোৱাৰীয়েক, বুঢ়ীজনী জীয়াই আছে ন? মই যাবহে লাগিব সিহঁতৰ ঘৰলৈ পাই, বুঢ়ীজনী বহুত দিন দেখা নাই। অঁ তই যাবি আকৌ, যাব পাৰ নহয়, ভিতৰতে সোমাই আমনি লাগে, সিহঁতৰ ঘৰলৈকে যাব পাৰ। অঁ মই আকৌ বুঢ়ীজনী মৰিলে বুলি ভাবিছিলোঁ, আজিহে গম পাইছোঁ, যাব লাগিব পাই আজি পাছবেলাকৈ। অঁ হ'ব ব'ল, তই টিভি ৰুমলৈকে ব'লচোন, মই তাই কিবা কিবি বিচাৰিছে নহয় দিওঁগৈ, আৰু চাহ অকণমানো দিওঁগৈ তাইক।
চাহ অকণমান বাকী দিচোন পাই, ভাত এনেও অকণমান দেৰিকৈহে খাম, লাল চাহ অকণমানকৈ খাই দিওঁ। এই ভাত হ'লেই আকৌ এতিয়া চাহ খাবলৈ বাদ দে আৰু পাই, ভাতকে বাঢ়িম আৰু। ভাত বাঢ়িবি যদি হ'ব, তেল নাখাওঁ এতিয়া। মই এই ভিতৰৰ ৰুমলৈকে যাওঁ দেই, মানে এই টিভি ৰুমলৈ যাওঁ।